সরস্বতী আই সরস্বতী আই সরস্বতী আই পৃথিবীর মহাপ্রলয় হবলৈ আমি বেশি পর নাই আই আর এই মহাপ্রলয় হওয়ার আগে আর এটা মহাপ্রলয়ে দেখা দিচ্ছে মোর পুত্র নারদর কুচক্রান্ত করি এক ভয়ঙ্কর দৈত্যর পরিবেশ স্বজন আর ভক্তি প্রতিষ্ঠা করেছে তো কেন এই দৈত্যলয় বিয়া দিব তয়ারু তয়ারু খন্তেকু অবলম্ব করিবি তই ইয়ার পরা করিতা সেই ঘোড়া রাকিতির দৈত্যক দেখিলে মোর হাত ধরি পেটতে লুকাই পিতা লক্ষ্মী এবার পুরুষ কিয় হিংসাৰ ভাৱ উদয় হল মইতো লক্ষ্মী কোনো দুখ কৰা নাই আৰু লক্ষ্মীৰ এনে কাৰ্য প্ৰভু বিষ্ণুৱে বাৰু কিবা কৰি সমৰ্থন বিষ্ণু এই কথা গমকে নেপায় আমি তিনিও মিলি মহাপ্রলয়ের বিষয়ে আলোচনা করিয়াছি বর্তমান বিষ্ণুৱে লক্ষ্মীর সৈতে এই বিষয়ে আলোচনা কৰিবলৈ কৈছে পিতা লক্ষ্মীয়ে মোৰ প্ৰতি ঘৃণনীয় কাৰ্যত লিপ্ত হল মই কিন্তু সহ্য কৰি নাথাকিম পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে চাবা পিতা লক্ষ্মীয়ে মোৰ বুকুলৈ কিবাটো ব্ৰহ্মশেল নিক্ষেপ কৰিছে সেই ব্ৰহ্মশেল লক্ষ্মীৰ বুকুলৈ পুনৰ উভতাই পঠাম এতিয়া আৰু সেইবোৰ ধৰিবলৈ সময় নাই সেই দৈত্যই তোক বিবাহ কৰোৱাৰ লগতে মোৰ সকলো জ্ঞান ভাণ্ডাৰ হৰণ কৰি দিব পিতা তাৰ বাবে চিন্তা নকৰিব যাৰ ব্যৱস্থা মই নিজেই কৰিম তই আৰু খন্তেকো পলম নকৰিবি তই ইয়াৰ পৰা সোনকালে আঁতৰি যা মই আহিলো বিলম্বই ঘটাব বিঘিনি তই আৰু পলম নকৰিবি মই আহিলো লক্ষ্মী লক্ষ্মী এইবাৰ তুমি সাৱধান তুমি প্ৰভু বিষ্ণুৰ পত্নী বুলি গৰ্বতে সকলো ধৰ্ম কাৰ্য পাহৰি গৈছা আৰু মোক দৈত্যলৈ বিয়াৰ প্ৰস্তাৱ দি জগতবাসীৰ আগত খেল জ্ঞান কৰাইছা কিন্তু লক্ষ্মী এই সৰস্বতীমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিত মতে সকলো কাৰ্য কৰি যাব চাম বাৰু তুমি মোক দৈত্যলৈ যিদৰে বিয়া দিয়া চাম বাৰু লক্ষ্মী তুমি মোক দৈত্যলৈ যিদৰে বিয়া দিয়া ব্রহ্মার কন্যা সরস্বতী মাতে তোমাক কৈছে এই বিশ্ব ব্রহ্মাণ্ডৰ ভিতৰতে সৰস্বতী এগৰাকী সুন্দৰী ৰমণী ব্রহ্মার কন্যা সরস্বতী হব কি মোরে অর্ধাঙ্গিনী দক্ষিণের ভূতনে এই হয়তো তোর চলতেকু আয়ানো চলিব দক্ষিণী একোৱেই নহয় মই লক্ষ্মী আহি ডাকি সৰস্বতী সরস্বতী হবই নোৱাৰো মাতে তোমাক কৈছিল এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে সৰস্বতী এগৰাকী সুন্দৰী ৰমণী তই সৰস্বতী হবই নোৱাৰো
মণ্ডলত সৰস্বতী বুলি কোনো কন্যা নাই চৈত্ৰপতি পূৰ্বা সৰস্বতী গ্ৰহণ কৰি মোৰ জীৱন কৃতাৰ্থ কৰ আঁতৰ হবৰ সন্মুখৰ পৰা এনে কঠিন তাৰে হয় নিশ্চয় নকৰে বিবাহ আঁতৰ লক্ষ্মী লক্ষ্মী চোৱা চোৱা লক্ষ্মী তুমি মোলৈ কিবাটি প্ৰশ্ন খেল নিক্ষেপ কৰিছিলা সেই প্ৰশ্ন খেল তোমাৰ বুকুলৈ পুনৰ সদায় পঠাইছো চাওঁ বাৰু লক্ষ্মী এই প্ৰশ্ন খেলৰ পৰা কেনেদৰে পৰিত্ৰাণ পোৱা চৈত্ৰপতি